নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে হয়তো সকলোৱে জগন্নাথ পুৰীৰ কথা শুনিছে আৰু হয়তো কিছুমানে যায়ো পাইছে। কিন্তু ইয়াৰ কেইটামান ৰহস্য আছে যিটো হয়তো আজিলৈকে বহুতে নাজানে। আহক জানো এই ৰহস্যকেইটানো কি, আৰু এই ৰহস্যকেইটাৰ ওপৰত আজিলৈকে বৈজ্ঞানিকেও আচৰিত হৈ আছে। ইয়াৰে প্ৰথমটো হৈছে জগন্নাথ মন্দিৰত কেতিয়াও ছাঁ দেখা পোৱা নাযায়। দ্বিতীয়তে, এই মন্দিৰৰ ওপৰত যিখন সুদৰ্শন চক্ৰ দেখা যায়, সেই সুদৰ্শন চক্ৰখন আপুনি যিটো ফালেই থিয় দিব সেইফালেই দেখা পোৱা যায়। তৃতীয়তে, এই মন্দিৰৰ ওপৰত উৰি থকা পতাকাখন বতাহৰ বিপৰীত দিশে উৰি থকা দেখা যায়, আৰু এইটোৰ ওপৰত আজিলৈকে বৈজ্ঞানিকেও আচৰিত হৈ আছে। ইয়াৰে চতুৰ্থটো হ'ল, এই মন্দিৰত যিকেইটা পাত্ৰত খাদ্য ৰন্ধা হয় সেই পাত্ৰকেইটা এটাৰ ওপৰত এটা দিয়া হয়। কিন্তু আচৰিতজনক ঘটনা যে পাত্ৰকেইটাৰ তলৰটো আগেই হ'ব লাগে, কিন্তু ওপৰৰটো আগেই হয়। পঞ্চমতে, এই মন্দিৰৰ ওপৰেদি কোনো ধৰণৰ চৰাই চিৰিকটি উৰা দেখা নাযায় আৰু মন্দিৰৰ ওপৰত উঠাও দেখা নাযায়। ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব।